সভাপতিত্ব কৰা বড়ো সাহিত্য সভাৰ সন্মানীয় সভাপতি শ্ৰদ্ধাৰ ডক্টৰ সুৰত নাৰ্জাৰী ডাঙৰীয়া, আজি আমাৰ মাজত উপস্থিত থকা BTC প্ৰধান, আপোনালোক সকলোৰে মৰমৰ, আমাৰ মাজত উপস্থিত থকা মোৰ সতীৰ্থ মন্ত্ৰী উৰ্খাও গৌৰৱ ব্ৰহ্ম ডাঙৰীয়া, দুগৰাকীকৈ সাংসদ আমাৰ মাজত উপস্থিত আছে, শ্ৰদ্ধাৰ জয়ন্ত বসুমতাৰী ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা গান্ধী হিন্দুস্তানী সাহিত্য সমাজৰ সভাৰ সভাপতি শ্ৰদ্ধাৰ ৰমেশ ভৰদ্বাজ ডাঙৰীয়া, সন্মানীয় বিধায়ক লৰেন্স ইস্তাৰী জিৰণ বসুমতাৰীকে প্ৰমুখ কৰি আজিৰ এই সভাত উপস্থিত থকা নিখিল বড়ো ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি ভাতৃপ্ৰতিম দীপেন বড়ো ডাঙৰীয়া, মঞ্চ উপৱিষ্ট বড়োলেণ্ডৰ MCL সকল, সাহিত্য সভাৰ লগত জড়িত কৰ্মকৰ্তাসকল, আমাৰ অঞ্জলি বাইদেউকে প্ৰমুখ কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আৰু আজিৰ এই বড়ো সাহিত্য সভাৰ মুকলি অধিৱেশনত উপস্থিত থকা শ্ৰদ্ধাৰ বিভিন্ন অঞ্চলৰ পৰা অহা শ্ৰদ্ধাৰ ৰাইজ, সাহিত্য প্ৰেমীসকল, সুধীবৃন্দ, জয় জয়তে মই আপোনালোক শুভেচ্ছা জ্ঞাপন কৰিছো। আৰু আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হৈ আৰু অসম চৰকাৰৰ হৈ আপোনালোক সকলোকে ধন্যবাদ তথা স্বাগতম জনাইছো। আজি এই বড়ো সাহিত্য সভাৰ মুকলি অধিৱেশনলৈকে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অহাৰ কথা আছিল, কিন্তু বিশেষ এক জৰুৰী কাৰ্যসূচীৰ কাৰণে, কাৰণ আপোনালোকে জানে যে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডাঙৰীয়া আজি গুৱাহাটীলৈ আহিছে আৰু গুৱাহাটীত উচ্চ ন্যায়ালয়ৰ এটা নতুন ভৱন বা নতুন ক্ষেত্ৰৰ আধাৰশিলা বা শিলান্যাস আজি কৰিব। সেই কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডাঙৰীয়াই এৰাব নোৱাৰা পৰিস্থিতিত উচ্চতম ন্যায়ালয়ৰ উচ্চ ন্যায়াধীশৰ মুখ্য ন্যায়াধীশৰ লগত থাকিব লগা হোৱা কাৰণে আজি তেখেত এই অনুষ্ঠানত উপস্থিত থাকিব পৰা নাই আৰু তেখেতৰ হৈ অসম চৰকাৰৰ হৈ মই আপোনালোকৰ মাজলৈ আহি আপোনালোকক মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হৈ শ্ৰদ্ধা নিবেদন কৰিছো, আপোনালোক সকলোকে সেৱা জনাইছো। মই বড়ো সাহিত্য সভাৰ সভাপতি প্ৰমুখে ইয়াত উপস্থিত সকলোকে বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছো। তাৰ লগে লগে এই সাহিত্য সভা আদৰণি সমিতিৰ সভাপতি কমল সিং নাৰ্জাৰীকে প্ৰমুখ কৰি ইয়াত উপস্থিত থকা যিসকল কৰ্মকৰ্তাই অতি সুন্দৰভাৱে এই সাহিত্য সভাখন অনুষ্ঠিত কৰিলে তেখেতসকলকো মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছো। জয় জয়তে মই সেইসকল মহান মনীষীক বিশেষভাৱে শ্ৰদ্ধা নিবেদন কৰিছো যিসকলে এই 65টা বছৰে বড়ো সাহিত্য সভাক সুন্দৰভাৱে আগবঢ়াই লৈ আহি আজি এই পৰ্যায়ত উপস্থিত কৰিলে। এই সকলো মহান গুণী ব্যক্তিসকলক মই শ্ৰদ্ধাৰে স্মৰণ কৰিছো। বড়ো সাহিত্য সভা অসমৰ সমাজ জীৱনৰ এটা অত্যন্ত শক্তিশালী সংগঠন, এটা জাতীয় সংগঠন, যি সংগঠনে খুব সুন্দৰভাৱে বড়ো জনগোষ্ঠীৰ ভাষা, সাহিত্য, সংস্কৃতিৰ কাৰণে প্ৰতিটো মুহূৰ্তত কাম কৰি গৈছে। আজিৰ পৰা প্ৰায় 70 বছৰ আগত এই সাহিত্য সভাৰ জন্ম হৈ ক্ৰমাগতভাৱে
বিভিন্ন পৰ্যায়ৰ মাজেৰে আহি আজি এই পৰ্যায়ত উপস্থিত হৈছে আৰু অসমৰ বিশেষভাৱে বড়ো জনগোষ্ঠীৰ সামগ্ৰিক উত্তৰণৰ দিশত ভাষা সাহিত্য সংস্কৃতিৰ উত্তৰণৰ দিশত বড়ো সাহিত্য সভাৰ এক বিশেষ ভূমিকা আছে। এই ভূমিকা আমি সকলোৱে স্বীকাৰ কৰিব লাগিব। 1952 চনৰ পৰাই এক আবহমান দৃষ্টিৰে সুন্দৰভাৱে এই ভূমিকা পালন কৰি বড়ো সাহিত্য সভাই এই প্ৰশস্তিতম অধিৱেশনখন বিজলীত অনুষ্ঠিত কৰিছে আৰু ময়ো ইয়ালৈ আহি আপোনালোক সকলোকে এনেকে লগ পাই অত্যন্ত আনন্দ অনুভৱ কৰিছো আৰু আশা ৰাখিছো যে আগন্তুক দিনত বড়ো সাহিত্য সভাই নিজৰ লক্ষ্যত স্থিৰ হৈ সুন্দৰভাৱে সাহিত্য সংস্কৃতিৰ জগতখনত একনিষ্ঠভাৱে কাম কৰি যাওক আৰু আমাৰ চৰকাৰেও যেতিয়াই যি ধৰণৰ সহায় সহযোগিতাৰ প্ৰয়োজন হ'ব এই সাহিত্য সভাৰ লগত বড়ো জনগোষ্ঠীৰ প্ৰতিটো জনগোষ্ঠীয় অনুষ্ঠানৰ লগত আমি সদায় থিয় হৈ থাকিম আৰু সুন্দৰভাৱে কাম কৰি যোৱাৰ প্ৰয়াস কৰিম। ইতিমধ্যে আজিৰ এই সভাত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখন স্মাৰক পত্ৰ মোৰ হাতত প্ৰদান কৰিছে। মই গৈ পাই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই স্মাৰক পত্ৰ আপোনালোকৰ হৈ প্ৰদান কৰিম যাতে আপোনালোকৰ আবেদন নিবেদনখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াই সুন্দৰভাৱে বিবেচনা কৰিব পাৰে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যেতিয়াৰ পৰা আমি চৰকাৰ আৰম্ভ কৰিছো আমাৰ চৰকাৰৰ আটাইতকৈ ডাঙৰ লক্ষ্যটোৱে হ'ল অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত সমন্বয় সম বিকাশ সম উন্নয়ন। আজি আপোনালোকে প্ৰতিটো মুহূৰ্তত লক্ষ্য কৰিছে যে অসমৰ প্ৰতিটো অঞ্চলতে আমি সমানে উন্নয়ন বা বিকাশৰ পৰিকল্পনা কৰি আগবাঢ়িছো। আমাৰ লক্ষ্য হ'ল অসমৰ প্ৰতিটো অঞ্চল আজি সমানে আগবাঢ়িব লাগিব। অসমৰ প্ৰতিটো জনগোষ্ঠী নিজৰ স্বকীয়তা বজাই ৰাখি নিজৰ সভ্যতা সংস্কৃতি কৃষ্টি সংস্কৃতি বজাই ৰাখি ইয়াক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰি ইয়াৰ সামগ্ৰিক প্ৰচাৰ প্ৰসাৰৰ জৰিয়তে আমি সুন্দৰভাৱে আগবাঢ়ি যাব লাগিব আৰু সেই দৃষ্টিৰে আজি চৰকাৰ শদিয়াৰ পৰা ধুবুৰীলৈকে বৰাকৰ পৰা ব্ৰহ্মপুত্ৰৰ পাৰলৈকে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত হৈছে। আপোনালোকে জানি আনন্দ অনুভৱ কৰিব যে অহা ফেব্ৰুৱাৰী মাহত আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া কোকৰাঝাৰলৈ আহিব আৰু কোকৰাঝাৰৰ পৰা গেলেপুলৈকে এটা নতুন ৰেল লাইনৰ আধাৰশিলা স্থাপন কৰি এক নতুন যোগাযোগ ব্যৱস্থাৰ সূচনা আৰম্ভ কৰিব য'ত অসমৰ পৰা কোকৰাঝাৰৰ পৰা ভূটানৰ গেলেপুলৈকে এটা নতুন ৰেল লাইনৰ সংযোজন হ'ব। এয়া হ'ল আমাৰ বিকাশ আৰু উন্নয়নৰ কাৰণে কৰা আমাৰ দায়িত্ব। ঠিক তেনেদৰে প্ৰতিটো সময়তে আমি প্ৰতিটো জাতি জনগোষ্ঠীৰ সংস্কৃতিৰ দিশটো আমি সেই একেধৰণে লক্ষ্য কৰি আহিছো। আপোনালোকে জানি আনন্দ অনুভৱ কৰিব আৰু ইতিমধ্যে আপোনালোক সকলোৱে গমো পাইছে যে অহা জানুৱাৰী মাহৰ 17 তাৰিখে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত 8,000 পৰা 10,000 বড়ো জনগোষ্ঠীয় শিল্পীয়ে সুন্দৰভাৱে বাগৰুম্বা প্ৰদৰ্শন কৰিব যিয়ে আমাৰ ঐতিহ্য আমাৰ ইতিহাসক আৰু এক প্ৰকাৰ আগবঢ়াই লৈ যাব। আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এই ধৰণে আমি এটাৰ পিছতে এটাকৈ জনগোষ্ঠীৰ বিভিন্ন দিশ পৰম্পৰাক আমি আগবঢ়াই নিয়াৰ চেষ্টা কৰিছো। অহা 17 তাৰিখে সন্ধিয়া সময়ত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিত একেলগে 8,000 পৰা 10,000 শিল্পীয়ে বাগৰুম্বা পৰিৱেশন কৰিব যাক লৈ আমি প্ৰতিজন অসমবাসী আজি গৌৰৱ অনুভৱ কৰো। এই জনগোষ্ঠীটোৱে বিভিন্ন সময়ত অসমৰ সমাজ জীৱনত ইমানখিনি অৰিহণা যোগাই গৈছে যি অৰিহণাৰ হয়তো স্বীকৃতিৰ কাৰণে মনত হয়তো কিছু পৰিমাণে জনগোষ্ঠীৰ মানুহৰ ক্ষোভ আছে। আমি সদায় চেষ্টা কৰো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত প্ৰতিটো জনগোষ্ঠীয়ে অসমখনৰ প্ৰতিটো ক্ষেত্ৰতে যোগোৱা অৰিহণাৰ কাৰণে আমি সকলো সময়তে সেই স্বীকৃতি দিব লাগে। মই আজি হাগ্ৰামা মহিলাই ডাঙৰীয়াকো বিশেষভাৱে
হৈছে যে অসম সাহিত্য সভাৰ সভাপতিৰ দৰে পদ অলংকৃত কৰা সীতাৰাম ব্ৰহ্মচৌধুৰীৰ নামত এটা প্ৰেক্ষাগৃহ নিৰ্মাণৰ কথা ঘোষণা কৰাটোৱে তেখেতৰ উদাৰতা, তেখেতৰ জাতিটোৰ প্ৰতি দায়িত্ব সুন্দৰভাৱে প্ৰতিফলিত কৰিছে। মই তেখেতক এই ক্ষেত্ৰত বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছো। আমি প্ৰতিটো মুহূৰ্তত স্মৰণ কৰিব লাগিব যে বডফা উপেন্দ্ৰ ব্ৰহ্ম ডাঙৰীয়াৰ অসমীয়া জনজীৱনৰ প্ৰতি, অসমীয়া জাতি গঠনৰ প্ৰতি কি ডাঙৰ অৰিহণা আছিল। সেই অৰিহণাক আমি প্ৰত্যেকজন অসমীয়াই প্ৰতিটো মুহূৰ্তত স্মৰণ কৰিব লাগিব। কালীচৰণ ব্ৰহ্ম ডাঙৰীয়াৰ কথা, গুৰু কালীচৰণ ব্ৰহ্ম ডাঙৰীয়াই হওক, ৰূপনাথ ব্ৰহ্ম ডাঙৰীয়াই হওক, এইসকলৰ গোটেই সমাজ জীৱনত অসমৰ জাতীয় জীৱন কৰি ৰখাত ব্ৰিটিছ সকলে এই অসম খণ্ডটোক বিচ্ছিন্ন কৰি পাকিস্তানৰ লগত জড়িত কৰি দিয়াৰ পৰিকল্পনা কৰিছিল। সেই সময়ত নিজৰ সংস্কৃতি, নিজৰ সভ্যতা বা নিজৰ উপাসনা পদ্ধতিক সনাতনী ব্যৱস্থাৰ লগত সম্পৰ্ক কৰি আজি অসম ভূমিক এই পৰ্যায়ত বা এই ভাৰতবৰ্ষৰ অংশ কৰি ৰখাত এক বিশেষ অৰিহণা যোগাইছিল। এই কথাবিলাক কেতিয়াবা ইতিহাসত যি ধৰণে বিশ্লেষিত হ'ব লাগে সেই ধৰণে বিশ্লেষিত হোৱা নাই কাৰণে আমি নতুন প্ৰজন্মই এই কথাবিলাক জানিবলৈ কেতিয়াবা অসুবিধা হয়। মই আশা ৰাখো যে আমি নতুন প্ৰজন্মই বিশেষকৈ এই ধৰণৰ জাতীয় সংগঠন, বড়ো সাহিত্য সভা, নিখিল বড়ো ছাত্ৰ সন্থাৰ দৰে জাতীয় সংগঠনসমূহে এই কথাবিলাক আমি নতুন প্ৰজন্মৰ মাজত বিশেষভাৱে লৈ যাব লাগিব। আমি বুজিব লাগিব যে এইখন অসমৰ সমাজ জীৱনৰ এই প্ৰবাহমান গতিত আমাৰ জনগোষ্ঠীয় লোকসকলৰ প্ৰতিটো জাতি জনগোষ্ঠীয় নেতাসকলৰ, জনগোষ্ঠীয় লোকসকলৰ কি ধৰণৰ অৰিহণা আছিল আৰু এই অৰিহণাই যে এক বিশাল বা বৃহত্তৰ অসমীয়া জাতিক একাকাৰ কৰি সুন্দৰভাৱে গঢ়ি নিছিল, সেই কথাটো আমি নতুন প্ৰজন্মৰ প্ৰতিজন ব্যক্তিকে, প্ৰতিজন যুৱক যুৱতীকে আমি জনাৰ সুবিধা দিব লাগিব। আৰু তেতিয়াই এই অসমখন একতাৰ দলেৰে, সমন্বয়ৰ দলেৰে বান্ধ খাই আমি আগবাঢ়িব পাৰিম। আজি আমাৰ মাজত, আমাৰ জাতি জনগোষ্ঠীসমূহৰ মাজত বিভিন্ন ধৰণৰ বিভেদ সৃষ্টি কৰাৰ বহু অপশক্তি সদায় কাম কৰি থাকে। আমাৰ দায়িত্ব হ'ল যে আমি প্ৰতিটো জাতি জনগোষ্ঠী সদায় একলগ হৈ থাকিব লাগিব আৰু সমন্বয়ৰ মাজেৰে আমাৰ বৃহত্তৰ অসমীয়া জাতিটোৰ মাজত আহিব খোজা আগ্ৰাসনৰ যি ভাবুকি, সেই ভাবুকিৰ বিৰুদ্ধে আমি থিয় হ'ব লাগিব। মই আশা ৰাখো বড়ো সাহিত্য সভাই প্ৰতিটো মুহূৰ্তত এই ধৰণৰ কামবিলাক কৰি আহিছে আৰু সদায় এই দৃষ্টিৰে কাম কৰি যাব। মই বিশেষ দীঘলীয়া বক্তব্য দিব লগা নাই, মাত্ৰ এটাই আগ্ৰহ সদায় ৰাখিম যে সময়ৰ সোঁতত আমি প্ৰতিটো ব্যৱস্থাৰ লগত আমি আগবাঢ়ি যাব লাগিব। আজি সময় বিশেষভাৱে এই ইনফৰমেশ্যন টেকনলজিৰ যুগত এই নতুন প্ৰজন্মৰ মাজত বিভিন্ন ধৰণে সময়ৰ সোঁতবিলাক আগবাঢ়ি গৈছে আৰু এই সোঁতৰ লগত মিলাই আমি আমাৰ চিন্তা চৰ্চাক আগবঢ়াই নিব লাগিব। কাৰণ এই চিন্তা চৰ্চাবিলাক আমাৰ আগৰ প্ৰজন্মই কৰবাত আগবঢ়াই নিনিয়াৰ কাৰণে আমি কেতিয়াবা আজি সমস্যাবিলাকৰ সন্মুখীন হৈছো। আজি অসমীয়া ভাষাই হওক, বড়ো ভাষাই হওক, কাৰ্বি ভাষাই হওক, মিচিং ভাষাই হওক, আমাৰ প্ৰতিটো জনগোষ্ঠীয় ভাষা কেনেকে সকলো দিশতে সৰ্বাংগ সুন্দৰ হ'ব পাৰে তাৰ কাৰণে আজিয়ে আমি সকলো দিশ পৰিকল্পনা কৰিব লাগিব আৰু আধুনিক বিশ্বৰ লগত সমানে ফেৰ মাৰিব পৰা কামবিলাক কৰিব লাগিব। আজি অসমৰ কাৰণে দুৰ্ভাগ্য যে আমি আজিও অসমীয়া ভাষাকে ইউনিকোডলৈ নিব পৰা নাই। আজি বড়োসকলে চিন্তা কৰিব লাগিব, আমাৰ প্ৰতিটো জনগোষ্ঠীয়ে নিজে চিন্তা কৰিব লাগিব যে আমাৰ ভাষা, আমাৰ প্ৰতিটো সংস্কৃতি, আমাৰ প্ৰতিটো ভাষা কেনেকে বৰ্তমান আধুনিক টেকনলজিৰ লগত, আধুনিক বিশ্বৰ লগত খাপ খুৱাবলৈ ইউনিকোডৰ দৰে আদি বিভিন্ন ব্যৱস্থাৰ প্ৰয়োজন। এই প্ৰয়োজনবিলাক আমাৰ নতুন প্ৰজন্মই বা বড়ো জনগোষ্ঠীয় জাতীয় সংগঠনবিলাকে চিন্তা কৰিব লাগিব আৰু তাক আগবঢ়াই নিব লাগিব। তেতিয়াহে প্ৰকৃতাৰ্থত আমি সময়ৰ লগত খাপ মিলাই আগবাঢ়ি যাব পাৰিম। মোৰ আশা থাকিব যে আমাৰ প্ৰতিটো এই জাতীয় সংগঠনে সেই ধৰণৰ দৃষ্টিৰে আগবাঢ়ক। অসম চৰকাৰ সদায় আপোনালোকৰ লগত আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি এনেকা
এজন জনজাতীয় বা জনগোষ্ঠীয় প্ৰেমী আমাৰ মুখ্যমন্ত্ৰী পাইছো যে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ প্ৰতি তেখেতৰ এক বিশেষ মৰম আছে প্ৰতিটো জাতি জনগোষ্ঠীৰ ঐতিহ্য সংস্কৃতি সভ্যতাক সুন্দৰভাৱে সুৰক্ষিত কৰি সকলো দিশে আগবঢ়াই নিয়াৰ প্ৰচেষ্টা তেখেতৰ চৰকাৰৰ দিনত প্ৰতিটো মুহূৰ্তত হৈছে আৰু আমি সকলোৱে তেখেতৰ নেতৃত্বত এই কথাবিলাক চিন্তা কৰি আমাৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ সমন্বয় আৰু প্ৰতিটো জাতি জনগোষ্ঠীৰ উত্তৰণৰ কাৰণে কাম কৰি যাওঁ আৰু আমাৰ চৰকাৰখনে এই ক্ষেত্ৰত আপোনালোক সকলোকে সকলো সময়তে সহায়ৰ হাত আগবঢ়াব বুলি মই প্ৰতিশ্ৰুতিবদ্ধ আৰু আপোনালোক সকলোলৈকে পুনৰবাৰ ধন্যবাদ কৃতজ্ঞতা আৰু শুভেচ্ছা জনাই বড়ো সাহিত্য সভাৰ উত্তৰোত্তৰ কামনা কৰি মই মোৰ বক্তব্যৰ ইমানতে সামৰণি মাৰিছো ধন্যবাদ